আসসালামু আলাইকুম, ওয়েলকাম বেক টু মাই শাহিনুৰ কুকিং কিচেন। মই আজি হোটেলৰ দৰে খুৰমা বনাই দেখুৱাম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণভাৱে চাই থাকিব। তেতিয়াহ'লে আহক বেছি দেৰি নকৰোঁ, ৰেচিপিটো আৰম্ভ কৰোঁ। খুৰমাকেইটা বনাবৰ কাৰণে মই লৈছোঁ 2 কাপ ময়দা, আৰু নিমখ লৈছোঁ সৰু চামুচেৰে 1 চামুচ, অকণমান চোডা লৈছোঁ। এইখিনি মই মিক্স কৰি ল'ম। এতিয়া মই ৰিফাইন তেল লৈছোঁ, আপোনালোকে ঘিও ল'ব পাৰিব। এয়া চাওক, এনেদৰে মোহাৰি মোহাৰি সানি ল'ম। আকৌ অলপ মই ৰিফাইন দিছোঁ। এনেকৈ ভালদৰে সানি লোৱাৰ পিছত মুঠি মাৰি চাব। যেতিয়া মুঠিটো ধুনীয়াকৈ বান্ধ খাব, তেতিয়া গম পাব যে ময়দাখিনি ভালদৰে সানি লোৱা হৈ গৈছে। এতিয়া মই অলপ অলপ কৰি পানী দি এটা ডো বনাই ল'ম। নৰ্মেল পানী মই লৈছোঁ। মোৰ এইটো ৰেডি হৈ গৈছে। 5 মিনিটৰ কাৰণে মই ঢাকি ৰাখি দিম। 5 মিনিট পিছত আকৌ অলপ মই মঠি ল'ম। ইয়াতকৈ বেছি টান বা কোমল হ'ব নালাগে। আমি নৰ্মেল ৰুটি যেনেকৈ খাওঁ, এয়া চাওক, মোৰ এইটো হৈ গৈছে। এনেকৈ বনালে হৈ যাব। মই দুটা ভাগত ভগাই ল'লোঁ। এতিয়া মই ৰুটি যেনেকৈ বেলে এনেকৈ মই বেলি ল'ম। আপোনালোকে যিসকল এতিয়াও এনেদৰে বনোৱা নাই, এবাৰ বনাই চাবচোন, খাই বেছি ভাল পাব। এয়া চাওক, মই কিমানখিনি ডাঠ কৰিছোঁ দেখুৱাই দিছোঁ। এতিয়া মই এখন ছুৰী দি এনেকৈ কাটি ল'ম। শ্বেপটো আপোনালোকৰ নিজৰ ইচ্ছামতে দিব পাৰিব। ছাইডৰখিনি থৈ দিছোঁ, মই পিছত আৰু এটাৰ লগত বেলি ল'ম। ভিডিঅ'টোত দেখুওৱাৰ দৰে আপোনালোকেও এনেকৈ বনাব। এয়া চাওক, মই এইখিনি হৈ গ'ল। প্লেট এখনত মই উঠাই ল'লোঁ। আকৌ বাকী এটা আছে, চেম প্ৰচেছত এনেকৈ মই এইটোও বেলি ল'ম। এয়া চাওক, মই এইটো এনেকৈ দীঘল দীঘল কৰি এনেকৈ মই এইখিনি কাটি ল'ম। এইখিনি হৈ গ'ল, মই প্লেট এখনত উঠাই ল'লোঁ। খুৰমাখিনি ভাজিবৰ কাৰণে তেলৰ পৰিমাণটো অলপ বেছি দিব লাগিব। তেলখিনি মিডিয়াম গৰম হ'লে এনেদৰে অকণমান দি চাব। যেতিয়া দেখিব লাহে লাহে ওপৰত উঠি আহিছে, তেতিয়া গম পাব তেলখিনি সঠিকমতে গৰম হৈ আছে। এতিয়া মই বাকী খুৰমাখিনি এটা এটাকৈ দি দিলোঁ। এতিয়া মই মাজে মাজে লৰাই থাকিম। এটা ওচৰৰ পৰা দেখুৱাই দিছোঁ। খুৰমাখিনি ফুলি ডাবল হৈ গৈছে। এইখিনি মোৰ হৈ গ'ল। এতিয়া মই প্লেট এখনত নমাই ল'লোঁ। বাকী খুৰমাখিনি মই এনেদৰে ভাজি ল'ম। এয়া চাওক, মোৰ এইখিনিও হৈ গ'ল। প্লেট এখনত মই নমাই ল'লোঁ। এতিয়া মই চেনিৰ পানীখিনি বনাই ল'ম। 2 কাপ চেনি দিছোঁ, 1 কাপ পানী দিছোঁ। খুৰমাৰ কাৰণে চেনিৰ পানীখিনি ডাঠ হ'ব লাগিব। এতিয়া চেনিৰ পানীখিনি লৰাই লৰাই মিহলি কৰি থাকিম। এনেকুৱা বুৰবুৰণি হ'লে গম পাব চেনিৰ পানীখিনি ৰেডি হৈ গৈছে। এতিয়া মই আঙুলিৰ মাজত চেক কৰি চাম। এডাল তাৰৰ নিচিনা হ'ব লাগিব। এতিয়া মই গেছটো অফ কৰি খুৰমাখিনি দি মই অলপ টাইম মিহলি কৰি থাকিম। 1-2 মিনিট পিছত এয়া চাওক, খুৰমাখিনি এটা এটা হৈ পৰিছে। আজি মোৰ ৰেচিপিটো চাই যদি ভাল পালে, তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আপোনালোকে যদি মোৰ চেনেলটোত নতুন কৰি চাই আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থৈ দিব। আল্লাহ হাফেজ।